my channel Riddhi in Wonderland. Namaskar, Blankata Hundar Vlogale Swagatam Janaisu. Protomote, more family falopora, Apnalukole, Bhugali Bihu Antoi, Hubesa Zasilu, Aru, the Hisa movies fale to Maisie, Amata ready hole, Mane, Arazi hole, Bihur, Uruka. তো বহুতগা প্ৰিপাৰেচনছো কৰিবলৈ আছে তোমাৰ এইকাৰণে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব গাইস আজি আমাৰ বতৰটো অকমান মানে ডাৱৰীয়া নিচিনা মানে ৰাতিপুৱা পাই অকমান বৰষুণ দিউ হৈছে নিদিলেই হ'ল আজি গাইস এটা আপোনালোকক এটা বস্তু দেখাম বলক গাইস বলক মই এটা দেখাম কম বাৰু আহক আপোনালোকে বহুত ঠাণ্ডা বতাহ মাৰিছে গাইস সো গাইস এই বস্তুটো হ'ল আইতা শাক ৰুইছে এসব এয়া পালেং এয়া বিলাহী তছে এয়া বাবৰি আমাৰ কেমেৰামেনে কৈছে পিছতকে ওলাম হয়নে গাইস এয়া লাউ গছ আৰু ইয়াত হেৰিও আছে এটো কি আছিল নামটো পাহৰি গ'ল উলকবি ঢেৰ ৰুইছে আমাৰ আইতাই হয়নে ফ্ৰেঞ্চবিন এয়াই হ'ল আইতা শাকনি বাৰী আৰু দেখিছে খাবলৈ পাইছো আইতা শাক হয়নে গাইস এয়াই হ'ল আইতা শাকনি বাৰী আৰু এতিয়া পিছে আজি উৰুকা সেইবিলাক কিবা কিবি গ্যাৰেজতে আমি জুই জ্বলাম আৰু এইবিলাক সব দেখাম কাৰণে ভিডিঅ'টো চাই থাকিব যেটা উৰুকা প্ৰিপাৰেচন চলিব মানে এটা দুটা লাইট চাইট লগাব মই আপোনালোকক দেখাম আজি আমাৰ উৰুকা মানে ইয়াতে জুই ফুৱাম গাইস ইয়া দেতা হাই হ্যাপি বিহু যেটা দেতা ওপৰ এনেকৈ ইয়াত লাইট লগাব তো মই আপোনালোকক দেখাম গাইস এটা দেতাই লাইট লগোৱা হৈ গ'ল ও গাইস এটা চৌকা খানি আছে হৈ যাব নেকি বাৰু দেতা ভাগৰি গৈছে দেতা একদম সব ৰেডি কৰি দিলে মই তেতিয়া আপোনালোকক দেখাইছো ৰ'ব চক ইয়াত চৌকাও বনাইলে ইয়াত খৰি চৰি চব আনি থৈছে আৰু ইয়াত বতাহ নাহিবৰ কাৰণে দুখন হেৰি দি কাৰ্টেন আৰু এয়া চৌকা ইয়াৰ মানুহ বোলে কিছুমান টুলো আনিবলৈ আছে এটা বোলক আনোগৈ চ' গাইছ এয়া আইতাহঁতে আৰম্ভণি কৰিছে জুই জ্বলোৱা আৰু এয়া আইতা হাই কৰি দিয়া একদম মানে ধোঁৱা উৰিছে চ' গাইছ আইতা মই আহিছোঁ এতিয়া দেউতাহঁত আহিব লাহে লাহে মায়ে কিবা কিবি বনাই আছে মই মানে দেখাইছোঁ ৰ'ব মায়ে কিবা বনাইছে হাই কৰি দিয়া কি বনাইছে এইটো নিমকি মায়ে নিমকি বনাইছে কি কৈছা মই গান লগাইছো গাইস এটা আমি গান লগাবলৈ আৰম্ভ কৰিছো কি গান লগাবা এতিয়া মন হিৰাতে না বঢ়িয়া লগোৱা দেউতা মা আইতাহঁতে মানে মাংস প্ৰিপাৰেচন কৰিছে আজি হাঁহৰ মাংস আছে তো এতিয়া আইতাই নহৰু পিঁয়াজ এইবিলাক কাটি আছে আৰু ইয়াত আমি গান চান বজাই আছোঁ তো বজাই দিছোঁ
এতিয়া হাঁহৰ মাংস এয়া মাছ আৰু এয়া পিঁয়াজ মানে কাটিব আৰু এতিয়া পিঁয়াজ আৰু আদা অলপ কাটি লিও আমি পিঁয়াজ আৰু এতিয়া আছে এই দুটা আইটেম ভাজি মাছ আৰু আমাৰ হাঁহৰ মাংস এতিয়া মই হেৰি কৰি আছোঁ মানে গুচাই আছোঁ ৰঙা আলু দপকে জ্বলিছে একদম জুইকুৰা হৈ গ'ল নি যেন মই গুচাই দিবা নি তেনেকে গোটেইখন ভাঙি যাব মই এনে খাব পাৰি গুচাই দিছো অকণমান এইটো খাব পাৰিবা ইয়াত থৈ দিবা গুচাই পেলাই ইয়াত থৈ দিবা গুচাই পেলাই ইয়াত বখলকে গুচাই পেলাই ইয়াত থৈ দিবা মিঠা আছে বুবা খাই যায় এইটো মানে হেৰিকে খাই আহিলো দাঁত চাই কলা আহি গ'ল এইটো লৈ লো দিদা কেনেকুৱা লাগিছে খাই বঢ়িয়া তাৰপিছত কেৰাহী পাতিলে তাৰপিছত আমি দেউতাই মই মাংস মেৰিনেট কৰিছোঁ মেৰিনেট নহয় মেৰিনেটে বুলিয়ে কয় এতিয়া হাঁহৰ মাংস ভাজি আছে দেউতাই এইফালে আমাৰ অনিক দাদাও আহিলে আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল চব আৰু এতিয়া মই ভাত খাম এতিয়া মই ভাত খাবলৈ বহি গ'লোঁ কোনোৱে খোৱা নাই মোৰ ভোক লাগিছে সেইকাৰণে মই বহি গ'লোঁ খাবলৈ আৰু আপোনালোকৰ ৰিভিউ দিম কেনেকুৱা হৈছে এতিয়া মই ভাত খাওঁ আৰু আপোনালোকৰ ৰিভিউ দিম টেষ্টি হৈছে গাইজ বহুত টেষ্টি চ' গাইজ মই ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক লগ পাম ৰ'ব গাইজ কেনি যায় এতিয়া ভ্লগটো এণ্ড হোৱা নাই এতিয়া কাইলৈও মই আপোনালোকক দেখাম মেজি চেজি জ্বলাম চব দেখাম সেইকাৰণে ভ্লগটো চাই থাকিব আৰু এতিয়া খতম হোৱা নাই বাৰু এতিয়া চবেই পিছফালে জুই জ্বলাই আছে মানে দেখাম বলক পিছফালে মায়ে মাছ ফ্ৰাই কৰি আছে মানে ফিছ ফ্ৰাই এয়া মায়ে মাছ বনাই আছে সেইটো মাছ কিনো মাছ কাৰী অঁ জ্বলা আঞ্জা বনাইছে মাছৰ এয়া মা আমাৰ ৰান্ধনি গাইজ মোৰ বিহু খতম মানে দেউতাহঁতে এতিয়া জুই চুই ফুৰাব মানে অকণমান দেৰিলৈকে খালি মইতো শুই মোৰ একদম চকু ৰঙা হৈ গৈছে মোৰ বহুত টোপনি ধৰিছে ভাগৰ লাগিছে সেইকাৰণে মই চাগে এতিয়া শুই যাম আৰু কাইলৈ আপোনালোকক লগ পাম মানে মেজি জ্বলোৱাৰ সময়ত অ'কে চি ইউ টুমৰো বাই বাই গুড মৰ্ণিং গাইজ মই এতিয়া উঠিলোঁ আজি মেজি জ্বলোৱাৰ দিন মেজি জ্বলা মানে চবেই গা ধুলে আকৌ মইহে ধোৱা নাই মই ধুব লাগিব গাটো এতিয়া মই ধুই পেলাই আপোনালোকক লগ পাম মই গা ধুলোঁ এতিয়া দেউতাহঁতে এইটো কি বুলি ক'লে ন মই জানো চ' গাইজ এতিয়া মই গা ধুলোঁ আৰু দেউতাহঁতে জোৰ জ্বলাই আছে মেজি জ্বলাবৰ কাৰণে চাকি কিবা বস্তু চস্তু লৈছে মই নাজানো দেই সেয়া এতিয়া চাকি হেৰি তামোল পাণ চাকি এয়া জুইত দিবলৈ লৈছে অগ্নিক দিবলৈ লৈছে অগ্নিক কি হ'ল হা ক'লোঁ অগ্নিক দিবলৈ আইতাই চাকি মাহ প্ৰসাদ এইবোৰ নিছে বুলি কয় আৰু যা কাপোৰ লাগিব চগাইছোঁ তো আমাৰ মেজি আৰু এইটো দাদা ধোৱা হৈছে আমাৰ মেজিটো নজ্বলিব জ্বলিব জ্বলিব কেইপাক ঘূৰিলি এপাক অঁ দে জয় ৰাম সেইপিনে দে জয় ৰাম বোলা
জয় হৰি পেলাই আমাৰ মেজি জ্বলিলে So guys, আইতাই সেৱা কৰিছে বছৰ নাথাকিবি ন গাইজ আমাৰ আইতাই সদায় বিহুৰ দিনাখন লোহাৰ কেৰাহী মেজি জুইত পুৰে এফালে চব বহি আছে এয়া দেউতা এয়া ৰাজ দেউতা আৰু এয়া আইতা So guys, এয়া এতিয়া জলপান খাইছোঁ গাইজ আমি এতিয়া মেজি জ্বলালোঁ আৰু মায়ে চাগে পাকঘৰত কিবাকিবি ঢেৰ কিবাকিবি বনাইছে মই দেখাম আৰু পিছফালে দেউতাই কিবা আলু ফ্ৰাই কৰিছে তাৰপিছত আইতাই মটৰ গুচাইছে মই বোলো চব দেখাম এতিয়া ব'লক আমি পিছফালে যাওঁ আমাৰ আইতাই মটৰ গুচাইছে ময়ো গুচাইছিলোঁ বাৰু এয়া দেউতাই আলু ফ্ৰাই কৰিছে আৰু এয়া কাঠআলু এতিয়া কাঠআলু আমি ভাজি খাম আৰু গাইজ মই কাঠআলু খাই খুবেই ভাল পাওঁ আৰু আগতে আমি এদিন খালোঁ তাৰপিছত ভাল লাগে খাই এতিয়া ভাজিব তেতিয়া কাঠআলু এইটো কি ৰঙৰ কাঠআলু চোৱাচোন দিছা এইটো বগা আমাৰ আইতাই শিকাইছে যে বগা ৰঙৰ কাঠআলুটো খাবলৈ ভাল এয়া বগা কাঠআলু ৰঙাতকৈ বগা কাঠআলুটো খাবলৈ খুব মানে টেষ্টি হয় সেইকাৰণে এয়া চব বহুতো নালাগে গাইজ দেউতাই কাঠআলু ভাজি আছে বগা কাঠআলু মই খালোঁ বহুত টেষ্টি হৈছে বগাটো খাবলৈ ভাল ৰঙাতকৈ বগাতে ভাল মই যে আপোনালোকক কৈছিলোঁ মায়ে কিবা কিবি বনাইছে এতিয়া মানে ৰেডি হ'ল মই আপোনালোকক দেখাইছোঁ ৰ'ব মায়ে বনাইছে ইয়াক কাশ্মীৰী আলুদম আৰু মটৰ পনীৰ আজি এই দুটা ডিছ আছে ঘৰলৈ বিহু খাবলৈ আহিছে পিংকি খুৰী আৰু চিং খুৰা আজিৰ ব্লগটো ইমানতে শেষ কৰিলোঁ থেংকছ ফৰ ৱাচিং